নমস্কাৰ কি খবৰ আপোনালোকৰ ভালে আছেনে আজি বহু দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু যেহেতু এতিয়া লকডাউন কতো ফুৰিব যোৱা নাই গতিকে ব্লগ ভিডিঅ' বনাব পৰা নাযাব আৰু ময়ো ঘৰত আছো বহুত বৰিং লাগিছে গতিকে ভাবিলো কিবা এটা ভিডিঅ' বনাও আৰু আজি মোৰ নবৰ চুলিত মানে হেয়াৰ ষ্টাইল কৰিম কেইটামান বৰ বেছি নাজানো হলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব কমেন্ট কৰিলে মোৰ নিশ্চয় ভাল লাগে আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আপোনালোকে মই যেতিয়া ভিডিঅ' আপলোড কৰো তেতিয়া আপোনালোকে নটিফাই হৈ যাব আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰি চাই যাব আৰু মোৰ লগত চেনেলটো আগুৱাই যোৱাত আপোনালোকে সহযোগ কৰিব বুলি আশা কৰিলো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এয়া মই প্ৰথমটো খোপা বান্ধিব লৈছো এয়া প্ৰথমতে মই ৰিবন এটা বান্ধি ললো চুলিখিনি তাৰ পিছত ডাঙৰ ৰিবনটো বান্ধি থৈছো এইটো ৰিবন বান্ধি ললে খোপাটো বান্ধিবলৈ সহজ হয় 40 টকা বা 50 টকা লয় এইটো ৰিবন আপোনালোকে কাৰোবাৰ যদি নাই আনি ল'ব পাৰে তেতিয়া খোপা বান্ধিবলৈ সহজ হয় এয়া চাওক আৰু এটা ৰিবন বান্ধি ললো মই তাৰ পিছত এই চুলিখিনি আপোনালোকে বেনি গাঠিবও পাৰে বা এনেই পকাই দিলেও হয় মই এনেই পকাই দিছো যেহেতু বেনি গাঠি থাকিলে সময়টো অলপ বেছি লাগে সেইবাবে মই এনেকৈ পকাই কিনি কাটা মাৰি দিছো এয়া চাওকচোন হৈ গ'ল এটা সাইডে এতিয়া মই বাকি থকা চুলিখিনিও এনেকৈ চাৰিওফালে মেৰিয়াই খোপাটো যেটো অংশ ৰিবনটো উলাই থাকে সেই ৰিবন অংশটো মই ঢাকি দিছো এতিয়া মই শেষৰডাল বান্ধিব লৈছো এছা মোৰ অলৰেডি খোপা হৈ গ'ল ইয়াৰ সাইডত আপুনি ফুল মাৰিব পাৰে গুটেই খোপাটো মেৰিয়াই নাইবা মাজতো আপুনি এটা ফুল মাৰিব পাৰে নিশ্চয় ধুনিয়া দেখে খোপাটো এয়া চাওকচোন ইমান সহজ খোপাটো বান্ধিবলৈ এয়া সাগে নিশ্চয় সকলোৱে জানে খোপাটো একদমই ইজি হয় এতিয়া মই দ্বিতীয়টো খোপা বান্ধিব লৈছো এতিয়া চুলিখিনি মই অলৰেডি বান্ধি ললো এটা ৰিবনে এতিয়া মই অলপমান চুলি মাজৰ অংশ উলিয়াই কিনি তাৰ মাজেদি বাকিখিনি চুলি মই বান্ধি দিছো এতিয়া মই সাইডত থকা চুলিখিনিও ঠিক আগৰ দৰে এনেদৰে মেৰিয়াই থম এইটো খোপাটো আপোনালোকে এনেদৰে বেনি গাঠি দিব পাৰে সাইডৰ ফালে বেনি গাঠিলেও ধুনিয়া লাগে দেখিবৰ কাৰণে মোৰ বৰ চুলিখিনি দীঘল বেনি গাঠা হলে নিশ্চয় ধুনিয়া লাগিলে হয় কিন্তু মোৰ ওচৰত যেহেতু সময় একেবাৰে তাকৰ সেইবাবে মই এনেদৰে মেৰিয়াই থৈছো আৰু নবৰ যেহেতু কেঁচুৱা আছে গতিকে বৰ দেৰি সময় ল'বও নোৱাৰো বৰ পৰা এছা এনেদৰে মই গাঠি আছো পিছফালে এই আগফালে টেবুলখন দেখিছে না পোৱালিজনী ইমান গেজু কৰিছে না তাতে খেলি আছে আৰু নবৰ খোপাটো মই বান্ধি আছো এছা মাজৰ অংশখিনি মই এনেদৰে আপোনালোকে গাঠিবও পাৰে ইয়াত মই মাজৰ অংশখিনি এনেকৈ মেৰিয়াই ইয়াতে কাটাৰ বান্ধি দিছো এনেদৰে মেৰিয়াই কাটা বান্ধি দিলে আপোনাল দেখিবৰ কাৰণে শুৱনি হয় ইয়াৰ জায়গাত আপোনালোকে সৰু বুটাম এটা লগাব পাৰে ধুনিয়া লাগে দেখিবৰ কাৰণে এছা মোৰ খোপাটো হৈ গ'ল এই মাজৰ অংশ অকনমান মোৰ ৰিবনটো উলাই থাকিলে একো নাই হেতু এতিয়া মই 3 নম্বৰ খোপাটো বান্ধিব লৈছো এয়া প্ৰথমতে মই চুলিখিনি অকনমান ওপৰত বান্ধি লৈছো আধা অংশ আৰু তাৰ আধা অংশ মই থৈ দিছো তলত ঠিক আগৰ দৰে ৰিবনটো এনেদৰে হৰকাই লৈছো তাৰ পিছত মই সাইডৰ অংশখিনিও ঠিক আগৰ দৰে এনেদৰে গুটেই খোপাটোৰ চাৰিফালে মেৰিয়াই লম আৰু মেৰিয়াই কিনি কাটা মাৰি দিম এই আপোনালোকে চাওকচোন মোক চাই যাওক মই এনেদৰে মেৰিয়াই লৈছো বাকি থকা অংশ এফালে মেৰিয়াই লম এই চাওক আপোনালোকে দেখিছে এনেদৰে কাটা মাৰি দিছো মই এতিয়া এবা তলৰ যে যোনখিনি থৈ দিছিলো সেইখিনি অংশ মই এনেদৰে সাইডৰ ফালে লৈ কিনি আকৌ এনেকৈ মেৰিয়াই কাটা মাৰি দিম এটু খোপা অলপমান ওপৰত বান্ধিলে ডিজাইনটো উলাই আপোনালোকে চাওকচোন এনেদৰে বাকি থকা অংশখিনিও মই এনেদৰে মেৰিয়াই কিনি আকৌ কাটা মাৰি দিছো এয়া মোৰ খোপাটো অলৰেডি হৈ গ'ল আপোনালোকে সম্পূৰ্ণ খোপাটো চাই লওক এবাৰ এয়া হৈছে সম্পূৰ্ণ খোপাটো চাওক ওপৰত বান্ধিলে ভাল লাগে আপোনালোকে এনেদৰে চাৰিফালে ফুল মেৰিয়াব পাৰে এতিয়া মই 4 নম্বৰ খোপাটো বান্ধিব লৈছো ঠিক আগৰ দৰে মই ৰিবনটো বান্ধি ললো তাৰ পিছত ডাঙৰ ৰিবনটো বান্ধি কিনি এনেদৰে মেৰিয়াই খোপাত মই আকৌ কাটা মাৰিছো অলপ অলপকে লৈছো মেৰিয়াই এডাল অকমান ডাঙৰ হ'ল হেকাৰণে খুলি কিনি আকৌ অলপ সৰু কৰি দিছো এনেদৰে গুটেই খোপাটো মই মেৰিয়াই লম মোৰ ইমান সিজিল নহল যেহেতু খৰধৰকৈ বন্ধা হয় খোপাটো অলপ ফেৰেঙা হ'ল আপোনালোকে ঘনকৈ দিব যেতিয়া খোপাটো বান্ধিব তেতিয়া ঘনকৈ দিলে খোপাটো ষ্টাইলটো ধুনিয়া লাগে এয়া চাওকচোন
এফালে লকডাউন এফালে বৰষুণ ক'তো ওলাই যাব পৰা নাই মনবোৰ একদমেই ভাল লগা নাই গতিকে মনটো ভাল লগাবলৈ এনেবোৰ কামেই কৰি আছোঁ আপোনালোকেও এনেবোৰ কাম কৰিব আৰু কি কৰে আপোনালোকে জনাবচোন কমেণ্ট কৰি নিশ্চয় ভাল লাগিব যেহেতু এতিয়া কোভিডৰ সময় তাতে বৰষুণ মনবোৰ একেবাৰে হেমেকি আছে গতিকে মনবোৰ ভাল লগাবলৈকে আমি যিকোনো কামত ব্যস্ত হৈ থাকিব লাগে নহয় জানো এয়া চাওক দেখিছেনে মই এনেদৰে মেৰিয়াই লৈছোঁ গোটেইকেইডাল চুলি পকাই আৰু মাজৰ অংশখিনি মই ৰাখি থৈছোঁ এইখিনি মাজৰ অংশখিনি মই আকৌ বেলেগ এটা ডিজাইন দিম তাতে গোটেইখিনি এনেদৰে মেৰিয়াই ল'ম আপোনালোকে ভিডিঅ'টো চাই এতিয়ালৈকে কেনে পাইছে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু তলত লিখক যে ভাল লাগিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেনে যদি কৰিছে তেন্তে আপোনালোকক অশেষ ধন্যবাদ আৰু যদি নাই কৰা তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি মোৰ চেনেলৰ এজন সদস্য হৈ পৰক আৰু ছাবস্ক্ৰাইব আপোনালোকে ফ্ৰীতে কৰিব পাৰিব ইয়াত কোনো ধৰণৰ পইচা নালাগে গতিকে আপোনালোকে নিশ্চয় প্ৰণালী নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব আৰু আপোনালোককো মই ছাপোৰ্ট কৰি যাওঁ তলত মোক কমেণ্ট লিখিব যদি আপোনালোকক ছাবস্ক্ৰাইবাৰ লাগে আৰু মোক ছাপোৰ্ট কৰিলে আপোনালোকক নিশ্চয় মই ছাপোৰ্ট কৰিম গতিকে আমি ইজনে সিজনক সহায় কৰি আমি আগুৱাই যাব লাগিব নিশ্চয় আমি সকলোৱে এদিন সফল হ'মগৈ ময়ো এতিয়া নতুনকৈ ইউটিউব কৰিছোঁ যিহেতু গতিকে মোৰো ছাবস্ক্ৰাইবাৰ ইমান হোৱা নাই গতিকে আপোনালোকে যদি চাই ভাল পাইছে আৰু মোক যদি ভিডিঅ'বোৰ কমেণ্ট কৰি লাইক কৰি বা ভিডিঅ'টো চাই শ্বেয়াৰ কৰি আপোনালোকে মোক সাহস দিয়ে নিশ্চয় মই আগুৱাই যাব পাৰিম আপোনালোকৰ আশীৰ্বাদত আৰু এদিন নিশ্চয় সফল হ'ম এতিয়া অকণমান বেছি ঘন হ'ল চুলিটো মাজৰ অংশ সেইবাবে মই আকৌ মেৰিয়াই ছাইডৰ ফালে দি দিছোঁ এনেদৰে বেছি ঘন হ'লে মাজৰ অংশখিনি বেছি জেগা লয় সেইবাবে মই ছাইডৰ ফালে আকৌ অলপ দি দিছোঁ এনেদৰে মই অলৰেডি এডাল দিলোঁ আৰু এডাল দিলোঁ এতিয়া মই মাজৰ অংশখিনি এনেদৰে মেৰিয়াই কিনি ঠিক আগৰ দৰে মেৰিয়াই মই গোটেই এইটো মাজৰ অংশখিনি বান্ধি দিম দেখিছেনে এনেদৰে কাটা লগালে হ'ব এনেদৰে এই খোপাটো আপোনালোকে এনেদৰে ছোৱালী হ'লেতো কথাই নাই এনেদৰে অলপমান মেলি কিনিও যাব পাৰে তলৰখিনি কাৰ্ল কৰিব পাৰে নহ'লে আপোনালোকে পূৰা ষ্ট্ৰেট কৰিব পাৰে এনেকৈও যাব পাৰে বা গোটেই ছাইডৰখিনি এনেদৰে যদি মেলিব ইচ্ছা নকৰে তেনেহ'লে ছাইডৰ অংশখিনি আকৌ মেৰিয়াই কিনি বান্ধি থ'ব পাৰে এয়া চাওক মই সম্পূৰ্ণ খোপাটো দেখাইছোঁ আপোনালোকক ছাইডৰখিনি মই আকৌ বান্ধি দেখাইছোঁ আপোনালোকক বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব এনেধৰণৰ খোপা আপোনালোকে ক'ৰবাত বিয়াত বা ক'ৰবাত অনুষ্ঠান চাবলৈ গ'লে পটককৈ বান্ধি যাব পাৰে মুঠতে অকল কাটাকেইডাল হ'লেই হয় আৰু ডাঙৰ ৰিবন এটা হ'লেই হয় গতিকে আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু তলত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব কেনে পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব দেই